নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত যিটো বিষয়ে কথা পাতিবলৈ ওলাইছোঁ সেই বিষয়টো প্ৰায় 15-16 বছৰৰ পৰা 21-22 বছৰৰ ভিতৰত থকা ছাত্ৰ-ছাত্ৰী বা ল'ৰা ছোৱালীখিনিৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু আজি আমি আলোচনা কৰিবলৈ খোজা বিষয়টো হ'ল মাইণ্ড কণ্ট্ৰল, মানে আমাৰ মন মগজু কেনেকৈ আমি নিজৰ অধীনত ৰাখিব পাৰোঁ। আমি সকলোৱে জানো ভগৱত গীতা আমি কিছুমানে এখন কেৱল ধাৰ্মিক পুথি বুলি ভাবোঁ, কিন্তু আচলতে ই কেৱল মাত্ৰ ধাৰ্মিক পুথিয়েই নহয়, ই আমাৰ দৈনন্দিন জীৱনত ঘটি থকা প্ৰতিটো সমস্যাৰ সমাধান ইয়াত সোমাই থাকে। অৰ্জুনে শ্ৰীকৃষ্ণক কিছুমান কুৱেশ্যন কৰে আৰু এই কুৱেশ্যনবোৰৰ এনচাৰ শ্ৰীকৃষ্ণই যি দিয়ে সেইবোৰে আমাৰ জীৱনত থকা সমস্যা আৰু তাৰ সমাধান। আৰু আমি মাইণ্ড কণ্ট্ৰলৰ বিষয়েও আজি আমি আলোচনা কৰিম আৰু এইখিনিও আমাৰ ভাগৱত গীতাৰ লগতে জড়িত। আহক এতিয়া আমি শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা কথোপকথনখিনিৰে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ পিছতে মই সকলো কথা আপোনালোকক সুন্দৰকৈ বুজাই দিম। এদিনাখন অৰ্জুনে কৃষ্ণক সুধিছিল, হে কৃষ্ণ, মোৰ পাপ কৰাৰ একো ইচ্ছা নাই, কিন্তু কোনোবা ব্যক্তিয়ে মোক বলপূৰ্বকভাৱে এনেকুৱা কাম কৰাবলৈ বাধ্য কৰাই আছে। মোৰ কিয় এনেকুৱা হৈ আছে যে মই ভালদৰে মোৰ লক্ষ্যৰ ওপৰত ধ্যান ৰাখিব নোৱাৰোঁ, মোৰ মন মগজু মোৰ অধীনত ৰাখিব নোৱাৰোঁ, কিয়? তেতিয়া কৃষ্ণই উত্তৰ দিছিল, হে কুন্তি পুত্ৰ, এইবোৰ হোৱাৰ কাৰণ কামনা বাসনা। ই এনেকুৱা একুৰা জুই যি কেতিয়াও কমি নাযায়, বৰঞ্চ বাঢ়িহে যায়। ই জ্ঞানী ব্যক্তিৰ প্ৰধান শত্ৰু আৰু ই জ্ঞানৰ সকলো দিশ আৱৰি ধৰি ৰাখিব পাৰে। এতিয়া কথা হ'ল, আমি এই কামনা বাসনা বুলি যে ক'লোঁ, এই কামনা বাসনানো কি? আমি বহুতে ভাবোঁ যে কামনা মানে কেৱল ছেক্স ডিজায়াৰ, কিন্তু এইটো নহয়। এনি ডিজায়াৰ হুইচ ইজ আউটছাইড গ'ল ষ্টেটমেণ্ট ইজ লাষ্ট। অৰ্থাৎ যিকোনো চিন্তা ভাৱনা যিটো আমাৰ লক্ষ্যৰ বাহিৰত, সেইটোৱে হ'ল কামনা। যেনে যদি আপুনি ভগৱানৰ ভক্ত হয়, তেনেহ'লে ভগৱানক ভক্তি কৰাৰ বাহিৰে আন বস্তুৰ যদি চিন্তা কৰি থাকে আৰু সেই যি বেলেগ বস্তু চিন্তা কৰি আছে সেইটোৱে হ'ব আপোনাৰ কামনা। কামনা কেতিয়াও নকমে। এটা কামনা পূৰণ হোৱাৰ পিছত আন এটা আহি যায় আৰু পূৰণ হোৱা কামনাটো আৰু বেছি কৰিবলৈ মন যায়। আপুনি চিন্তা কৰকচোন, যদি এদিন এজন মানুহে মদ খায়, তেওঁ নেক্সট দিনা কি মদ খোৱা ইচ্ছাটো কমি যাব নেকি? বৰঞ্চ বাঢ়িয়ে যাব। ঠিক তেনেদৰে যদি চিগাৰেট খায়, একে পৰিস্থিতি হ'ব। সেয়ে কৈছোঁ, কামনা শেষ হৈ নাযায়, কামনা সদায় সদায় বাঢ়ি যায় আৰু কামনাটো কেতিয়াও নুমাব নোৱাৰি। ই একুৰা জ্বলি থকা জুইৰ দৰে, য'ত ঘিউ ঢালিলে পুনৰ জ্বলি উঠে। আমিতো এইখিনিৰ পৰা বুজি পালোঁ যে কামনা আমাৰ শত্ৰু। ই আমাক ভাল মানুহ হোৱাৰ পৰা বাধা দি থাকে। সেয়ে আমি ইয়াক নোহোৱা কৰিব লাগিব। কিন্তু নোহোৱা কৰাৰ আগতে আমি এইটো জানিব লাগিব যে ই থাকে ক'ত। ই থাকে আমাৰ ইন্দ্ৰিয়, মন আৰু বুদ্ধিত। তাৰ পৰা আমাক এনেকুৱাকৈ কণ্ট্ৰল কৰে যে আমি আমাৰ নিজৰ বুদ্ধি একো কামত ব্যৱহাৰ কৰিব নোৱাৰা হৈ যাওঁ। সকলোবোৰ কামনা আগুৰি ধৰি থাকে। সেয়ে আমি নিয়মিতভাৱে আমাৰ ইন্দ্ৰিয়বোৰক এনেকুৱা কণ্ট্ৰল কৰিবলৈ শিকিব লাগিব যে কামনা যাতে আমাৰ মনৰ ভিতৰত আহি বাহ ল'ব নোৱাৰে। যদি কামনা বাসনাই আমাৰ মনত কিবাকৈ বাহ লয়, তেতিয়াহ'লেতো আমাৰ লক্ষ্যত উপনীত হোৱা আমাৰ কাৰণে বহুত কঠিন হ'ব আৰু ই আমাৰ দ্বাৰা এনেকুৱা পাপ কাম কৰিব যে আমাৰ জ্ঞান বুদ্ধি থাকিও একো কামত নাহিব। যদি ইতিমধ্যে কামনাই বাহ লয়, তেনেহ'লেতো একো কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ইন্দ্ৰিয়বোৰক পিউৰিফাই কৰি ইয়াৰ প্ৰভাৱ কমাব পাৰিম আৰু নেক্সট যাতে কোনো কামনাই বাহ ল'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব পাৰিম। এতিয়া কথা হ'ল, ইন্দ্ৰিয় বুলি কৈ আছোঁ যে আমাৰ ইন্দ্ৰিয়নো কাক কয়? আমি সৰুতে পাই আছোঁ যে পঞ্চ ইন্দ্ৰিয়, চকু, নাক, কাণ, জিভা, ছাল, আৰু ইয়াৰ দ্বাৰা আমি বাহিৰৰ যিকোনো তথ্য আমাৰ মগজুলৈ বা মনলৈ প্ৰেৰণ কৰিব পাৰোঁ। সেয়ে আমি আমাৰ ইন্দ্ৰিয়সমূহক যদি কণ্ট্ৰল কৰিব পাৰোঁ, তেনেহ'লে পিছত বহুতো কষ্ট ভোগাৰ পৰা আমাৰ ৰেহাই হ'ব। অৰ্থাৎ আমাৰ মনলৈ কামনাৰ প্ৰৱেশ ঘটিব নোৱাৰিব। এটা কথা বুজি ল'ব যে কামনা বাসনাত যিমানে ডুব যাব, সিমানে আপুনি পিছত কষ্ট ভুগিব লাগিব। আমি কি শুনো, কি দেখোঁ, কি চাওঁ, কি খাওঁ, কেনেকুৱা মানুহৰ লগত লগ হওঁ, কি গান শুনি ভাল পাওঁ, বা আমাৰ বন্ধুবোৰ কেনেকুৱা, কি কিতাপ পঢ়ি ভাল পাওঁ, টিভি চিৰিয়েল কেনেকুৱা চাই ভাল পাওঁ, আদি সকলোবোৰ কথা আমাৰ ইন্দ্ৰিয়ই নিৰূপণ কৰে। সেয়ে আমি এইবোৰ কাম কৰাৰ আগত গুৰুত্ব দিব লাগিব, যাতে এইবোৰে আমাৰ ইন্দ্ৰিয়বোৰক বিপথে পৰিচালিত নকৰে। যেতিয়া আমি আমাৰ ইন্দ্ৰিয়বোৰক নিজৰ অধীনত ৰাখিব পাৰিম, তেতিয়া ই বেয়া তথ্য আমাৰ মগজুলৈ বা মনলৈ যাব নিদিব আৰু তেতিয়া আমাৰ মাইণ্ডেও ভুল পথে যাব পৰা তথ্য দিব নোৱাৰিব। সেয়ে যিটো কামে আমাক আমাৰ লক্ষ্যত উপনীত হোৱাৰ পৰা বাধা দিয়ে, তাৰ পৰা আমি সদায় আঁতৰি আহিব লাগে। শ্ৰীলা প্ৰভুপাদজীয়ে কৈছিল যে জব মে পানী পিতা হো, তব মে পানী হি পিতা হো। অৰ্থাৎ এটা সময়ত আমি যি কাম কৰি থাকোঁ, সেই কামটোৰ ওপৰতে আমি সম্পূৰ্ণ ধ্যান দিব লাগে। আশে পাশে সকলোতে চকু দিবলৈ ট্ৰাই কৰিব নালাগে।
নহ'লে আমি কৰি থকা কামটোত কেতিয়াও সফল হ'ব নোৱাৰিম। চাওক চিত্ৰখনত মই আমাৰ ইন্দ্ৰিয়বোৰৰ কাৰ্য বা আমাৰ মন মগজু কেনেকুৱাকৈ কাম কৰে গোটেইখিনি বস্তু দেখাই দিছোঁ। ইয়াত যিটো কনচিয়াছ মাইণ্ড আছে সেইটো আমাৰ বুদ্ধি, ছাবকনচিয়াছ মাইণ্ডটো আমাৰ মন, আৰু তেনেকৈ আমাৰ চাৰিওফালে আছে চকু, নাক, কাণ, জিভা, ছাল। আৰু এই চকু, নাক, কাণ, জিভা, ছাল এই পাঁচখন হৈছে আমাৰ মনলৈ তথ্য যোৱাৰ দৰ্জা। যদি এই দৰ্জাকেইখনেৰে যদি আমি ভাল তথ্য প্ৰেৰণ কৰোঁ তেতিয়াহ'লে আমাৰ মনত সদায় ভাল তথ্য থাকিব। যদি বেয়া তথ্য নাথাকে মনত, তেতিয়া কেতিয়াও ইয়াৰ পৰা বেয়া আইডিয়া আমাৰ কনচিয়াছ মাইণ্ডলৈ যাব নোৱাৰে, অৰ্থাৎ আমাৰ বেয়া বুদ্ধি আহিব নোৱাৰে। সেয়ে আমি সদায় ইন্দ্ৰিয়বোৰক কণ্ট্ৰল কৰিবলৈ কৈছোঁ, আৰু ইয়াৰ দ্বাৰা আমি যি পাৰোঁ ভাল তথ্য আমাৰ ভিতৰলৈ প্ৰেৰণ কৰিব লাগে, আৰু তেতিয়া সদায় আমাৰ মনে ভাল আইডিয়া আমাৰ মাইণ্ডক দিব। মন কি হাৰে হাৰ হে, মন কি জিতে জিত হে। আপুনি বুজি পাইছে? এইখিনি কথা বুজাব নালাগে, মনৰ জয়ে জয়। কিছুমান মানুহে কয় যে মই মনৰ ৰজা, মনে যি কয় তাকে মানো। কিন্তু আৰে ভাই, মনে যি কয় যদি তাকে মানা, তেনেহ'লে তুমি মনৰ ৰজা হ'লা কেনেকৈ? মনৰ চাকৰহে হ'লা। সেয়ে মনৰ চাকৰ হ'বলৈ নিশিকিব, মনৰ মালিক হ'বলৈ শিকক। মনক আপুনি নিজে কণ্ট্ৰল কৰক, যে মনে আপোনাক কণ্ট্ৰল কৰক সেইটো নিবিচাৰিব। সদায় ভাল কথাত মনোযোগ দিয়ক, বেয়া কথাৰ পৰা আঁতৰি আহক। আপোনাৰ মাইণ্ড, বুদ্ধি সকলো আপোনাৰ চাফা হৈ থাকিব, আৰু তেতিয়া সদায় আপোনাৰ ভাল চিন্তা মনত আহি থাকিব। ইয়াৰ পৰা আপুনি আপোনাৰ যিটো লক্ষ্য আছে, লক্ষ্য সহজতে এচিভ কৰিব পাৰিব। যদি এই ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু শেষত এটা কথা কওঁ যে আপুনি কমেডি ভিডিঅ', গান ইয়াত আপোনাৰ যিমান ইণ্টাৰেষ্ট আছে তাৰ পৰা অলপ কামনা বাসনাটো কমাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াৰ পৰা আপুনি ভৱিষ্যতে আৰু কিছু নতুন কথা শিকিবলৈ পাব। ধন্যবাদ।